হাসপাতালের বিছানাত পৰি গৈছে তোৰ পকেটৰ পৰা বুটলি আনি মই গাৰুৰ তলত থৈ মই তুমি আজিও ইবলে আরে কিন্তু এই মাৰ ঘৰ পৰা আপোনাৰ হাতত ইমান ধুনীয়াকে খাপ খাইছে কেন হাতখনো একে মানুহজনীও একে ঘৰখন দেখি মই চিনিব পাৰিছো তই আচলতে কোন হয় তাৰ পুতে তই নিজকে চিনাকি দিবলৈ সাহস ইমান বেছি বদনামী তিৰোতাই বুলি মা বুলি মাতিবলৈ যদি তই লাজ পাই সেইকাৰণে মই মনে মনে তোক হেঁপাহ পলোৱাই গৰম কৰিলি মাকৰ কলিজাখন ইমান দিনে মনত পেলাই চকু পানী সকলোখিনি মুচি তাৰমানে ভাই এই ছাৰ আপোনাৰ সন্তান এই গংগাৰে সন্তান মোৰ ল'ৰা গংগা যেতিয়া তেললৈ গৈছিল তেতিয়া মই তোক গুৱাহাটীলৈ কিয় জানো জেল খোৱা তিৰোতাৰ সন্তান বুলি তোক কোনেও হাঁহিব নোৱাৰে তোক গাব নোৱাৰে আজি গংগাই মাটি পঠালে এই নাটকখনৰ জৱনিকা পেলাব আজি মই কুদ্ধ হৈ আহিছো নৈৰ পাৰলৈ গৈ জল দেৱতাক পূজা দি আহিছো যাতে মোৰ দুখবোৰ ধুই লৈ যায় মোৰ সমস্ত চুলিখিনি জল দেৱতাক দান দি আহিছো যাতে মোক শুদ্ধ কৰি দিয়ে যাতে মোক মা বুলি মাতিবলৈ তই লাজ মাত কয় এবাৰ তই মোক মা বুলি মাত কবিতা এবাৰ তই মই নাথাকিলেও তই মৃত্যুবৰণ তোৰ ককাই তোৰ লগত থাকিব তোৰ ৰক্ষা তাতে আকৌ তোৰ ককাইৰে পুলিচ অফিচাৰ কিবা উৎপাত কৰিবি চিধাই লকাপত সোমাবি আপুনি আকৌ এইবোৰ কি পিন্ধি আহিছে গামোচাখনে চবৰে কিবা চেনেলবিলাক চাফ কৰি আছিলো SP ছাৰক ফোন আহিলে পেণ্টটো পিন্ধিলো চাৰ্টটো থাকিব মনত পৰিলে যে মই মোৰ মাৰ গাত লাগি থকা সকলো বদনাম উচিত অপৰাধীক বিচাৰি এই হ'ব এজন পুত্ৰ পুলিচৰ